আজি আমি মানে পুৰা কামত লাগি আছোঁ, ৱাল গাঁঠি আছোঁ। চাওঁ ৱাল গাঁঠিছোঁ আৰু এতিয়া টেপ চেপ হাতৰ মই টেপটো তুলি লৈছোঁ। এইটো জোখ মাখ কৰিব লাগিব খিৰিকীৰ কাৰণে। আকৌ আগৰ জেগাতে আহিছোঁ, ডিমা হাছাওতে আহিছোঁ কামৰ কাৰণে। আগতো আছিলোঁ আৰু এতিয়া পৰহি আহিছোঁ, তিনিদিনমান হৈছে পৰহি আহিছোঁ। পূৰা বালি চালি আনি আছে এইফালে। লালা ভাই ইধৰ দেখো ভাই, লালা পূৰা বাল্টি আনি আছে মানে। এইটো ৱালটো গাঁঠিলোঁ, এইটো আৰু এইটো গাঁঠি আছোঁ ৱালটো। এতিয়া মানে টেপটো অলপ জোখমাখ কৰোঁ খিৰিকীৰ কাৰণে, কাৰণ ৱালটো গাঁঠিলোঁ খিৰিকীত থ'বই লাগিব। সেইটো কাৰণে ভাবিছোঁ দে। অঁ অৰুণ ভাই আছে, অৰুণ ভাই পূৰা মানে মিস্ত্ৰী শিকাইছোঁ তাক, জানিছে লাহে লাহে সিও। দিনভৰ কাম কৰা কষ্ট যে, মানে মুখ চুখ পূৰা মানে একদম পূৰা ভেদলা মুখৰ হৈ আছোঁ আৰু কি ক'ম। এইফালে আছে আমাৰ ৰুমটো, এইফালে অকণমান দুখাই দিছোঁ। আমি যিটো ৰুমত থাকোঁ অকণমান দুখাই দিওঁ বুলি ভাবিছোঁ। পাকঘৰটো এইটোৱে হয়। চাওক বাচন বৰ্তন লেতেৰা পেতেৰা ক'ত কি পৰি আছে এইবিলাক, কি কবি আৰু। আমাৰ ৰুমটো দেখুৱাই দিছোঁ আমাৰ লগত। এইটোৱে হ'ল আমি ৰুমটোলৈ সোমাই লৈ এতিয়া। এইটোৱে হ'ল আমাৰ ৰুমটো। আমি ইয়াতে ৰাতি শুওঁ, পূৰা গামোচা চামোচা আছে, কাপোৰ কানি গোটেই এনেকৈ আছে। পূৰা আন্ধাৰ ৰুমটো, লাইট চাইট নাই। এইটোৱে আৰু সেয়াই আৰু। মই ঘাইলচিং চাহ, ঘাইলচিঙক চাহ, ঘাইলচিং মানে পূৰা মছলা বনাই আছে আৰু পূৰা মছলা বনাত ব্যস্ত। চাওকচোন অলপমান কি ধুনীয়া হৈছে। আৰু এইফালে চাওক না, বম বম ডাঙৰ ডাঙৰ বিল্ডিং এনেকৈ বনোৱা হৈছে। মানে এইফালে মাটি খহি নাহিবৰ কাৰণে এইটো বাউণ্ডেৰী ৱাল ঢালাই দিছে। আৰু মানে ওপৰত বলফিল্ড আছে। এইবিলাক হ'ল ষ্টেডিয়াম হয়, বহুত ডাঙৰ ডাঙৰ বিল্ডিং। আৰু নদীখন দেখুৱাই দিছোঁ আমি, তাতে এতিয়া অকণমান গা ধুবলৈ আহিছোঁ নদী কাষলৈ যায় দেখুৱাই আছোঁ আপোনালোকক। এই পাথৰবিলাক চাওক না, পূৰা বগা বগা মানে একদম কোনোবা ভাবিব কালাৰ সানি থৈছে নেকি। এইফালে দেখুৱাই দিছোঁ, খুব ধুনীয়া পৰিৱেশটো, খুব ভাল লাগে আৰু আহি পেলাই। এইটো লালা চাওক না, লালা পূৰা মানে মাইকী নিচিনা একদম পূৰা মেখেলি চেখেলি লগাই পূৰা নামি গৈছে নদীত। এই বহুত দ আছে নদীত, মাছে খাব। ঘৰিয়াল আছে, ঘৰিয়াল। এইফালে ৰাজেশ কি গানো ধোৱা তই চাওকচোন পানীখিনি কিমান ধুনীয়া নীলা একদম। আমি এইটো পানীকে খাওঁ মানে, এইটো পানী খাওঁ, এইটো পানী গা ধোওঁ, চব এইটো পানী কৰোঁ, কাম বন চব এইটো পানী। মটৰৰ লগত উঠাওঁ পানী। এতিয়া গধূলি সময় হৈছে 5টা বজাত মানে নদীলৈ আহিছোঁ গা ধুম বুলি। চাওঁ ইমান ঠাণ্ডা, গা ধুব পাৰোঁ নে নোৱাৰোঁ। পূৰা গামোচা চামোচা মানে ডিঙিত মেৰাই পেলাই আহিছোঁ। ইয়াত চাওক না, পাথৰ ইমান পাথৰ, লাখ লাখ পাথৰ মানে, বহুত পাথৰ, চব গোল গোল আলু পাথৰ, চব গোল পাথৰ। আৰু নদীখন চাওকচোন, নদীখন মই অকণমান এইফালে দেখুৱাই দিছোঁ। মাজত মানে বহুত দ নদীখনত, প্ৰায় 15-20 ফুটমান দ হ'ব নেকি নদীত। আৰু অকণমান মই আগলৈ যাই দেখুৱাই আছোঁ। মানে বহুত পিছল মানে, কি ক'ম। কেনেবাকৈ যদি পৰি গ'লে চেচ আৰু মোবাইল চোবাইল, মানুহ একদম মানে পূৰা কেচেছ, আঁঠু চাঠু ৰঙা হৈ যাব একদম। এতিয়া দেখুৱাই দি আছোঁ। গা ধুব পাৰিম নে নাই তাকে চিন্তা লাগিছে, ইমান ঠাণ্ডা। ইয়াত মানে বস্তুটো মানে দিনতে বহুত ঠাণ্ডা। আপুনি দিনৰ 12টা বজাত আহিলেও ইয়াত বহুত ঠাণ্ডা পাব। আৰু এতিয়া গধূলি 5টা বজাততো অসম্ভৱ গা ধোৱা আপুনি। তথাপিও মই অকণমান গৈ আছোঁ, গা ধুই নে নুধুই চিন্তা লাগিছে। গাটো ধুবই লাগিব, দিনভৰ কাম কৰিছোঁ যেতিয়া, গাটো নুধুলে নহ'ব। এইফালে দেখিছোঁ, কি গা ধুবি নেকি? গা নুধুৱ? অহ' ইমান পিছল, বহুত পিছল। যেনে তেনে গৈ আছোঁ, আপোনালোকক কষ্ট কৰি দেখুৱাইছোঁ নদীখন কেনেকৈ, কিমান ধুনীয়া। এইফালে চাওক কিমান দূৰলৈ, বহুত বহল নদীখন, প্ৰায় মানে 20 ফুটমান, 20-25 ফুটমান বহল হ'ব নেকি, বেছি আছে ন? 100 ফুট পাৰ হৈ যাব ন? হয় 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 হয়।
মোৰ ভুল হৈছে 100 ফুটমান পাৰ হৈ যাব বহুত বহল নদী মানে এইফালে চাৰিওফালে আছে বহুত দূৰলৈকে চাৰিওফালে ইয়াতে মানে জানুৱাৰী ডিচেম্বৰ জানুৱাৰী মাহত মানুহবিলাকে ইয়াতে পিকনিক চিকনিক খায় ইয়াতে আহে জেগাটো খুব ধুনীয়া এইফালে আহি আছে লালা আৰু ৰাজেশ আজিলৈ ভিডিঅ'টো ইমানে